ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত বিশেষ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছো আৰু সেই বিশেষ বিষয়টো হৈছে সেল্ফ ষ্টাডি। মই তিনিটা পইণ্টৰ ওপৰত তোমালোকক কথাখিনি কম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ শেষলৈকে চালেহে তোমালোকে কথাবিলাক ভালদৰে অনুধাৱন কৰিব পাৰিবা। ইয়াৰ পইণ্ট কেইটা হৈছে যে হোৱাট ইজ সেল্ফ ষ্টাডি, সেল্ফ ষ্টাডি কিয় ইম্পৰ্টেণ্ট, বা ৩ নম্বৰ পইণ্টটো হৈছে তুমি সেল্ফ ষ্টাডি কেনেকৈ কৰিবা। প্ৰথম কথা হৈছে সেল্ফ ষ্টাডি মানেনো কি? সেল্ফ ষ্টাডি ইজ এ সেল্ফ লাৰ্ণিং প্ৰচেছ, অৰ্থাৎ তুমি য'ত নিজে নিজে পঢ়িবা বা বুজিবলৈ যত্ন কৰিবা বা নিজে কোনো এটা টোকা লিখিবলৈ যত্ন কৰিবা, য'ত তোমাৰ অকল তোমাৰ কিতাপখিনি তোমাৰ লগত থাকিব আৰু তোমাৰ যত্ন আৰু ধৈৰ্যৰে তুমি সেই কামটো কৰিবলৈ আগবাঢ়িবা, আৰু সেইটোৱে হৈছে সেল্ফ ষ্টাডি। সেল্ফ ষ্টাডি কিয় প্ৰয়োজন বাৰু? সেল্ফ ষ্টাডি বহুত কথাৰ কাৰণত তোমাৰ সেল্ফ ষ্টাডিৰ প্ৰয়োজন, কাৰণ ইয়াৰ দ্বাৰা এজন ষ্টুডেণ্টে যদি সৰুৰে পৰা সেল্ফ ষ্টাডি আৰম্ভ কৰে তেনেহ'লে তেওঁ ইণ্ডিপেণ্ডেণ্ট হ'বলৈ সুবিধা পায়, নিজে কথাবিলাক বিচাৰ বিশ্লেষণ কৰি তাক জানি বুজি লিখিবলৈ সক্ষম হয়। গতিকে সেল্ফ ষ্টাডি বহুত ইম্পৰ্টেণ্ট। আমি বহুত সময় দেখিছোঁ যে ষ্টুডেণ্টবিলাকে কি হয়, মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেওঁলোকে ভালদৰে উত্তীৰ্ণ হয়, কাৰণ প্ৰতি মুহূৰ্ততে তেওঁলোকৰ লগত টিচাৰ থাকে বা তেওঁলোকে কোনোবা টিউশ্যন টিচাৰো আশ্ৰয় লয়। গতিকে তেওঁলোকৰ সহযোগত ষ্টুডেণ্টজনে পৰীক্ষাত ৰিজাল্ট সাধাৰণতে ভাল কৰেগৈ, কিন্তু যেতিয়া আগলৈ গৈ তেওঁলোকে ডিগ্ৰী বা ইউনিভাৰ্চিটি বা আপাৰ লেভেলত যিবিলাক কম্পিটিটিভ এক্সাম হয়, সেই এক্সামবিলাকত তেওঁলোকে তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখুৱাবগৈ নোৱাৰে। ইয়াৰ মূলতেই হ'ল সেল্ফ ষ্টাডিৰ অভাৱ। অৰ্থাৎ সৰুৰে পৰা যদি তুমি সেল্ফ ষ্টাডি কৰিবলৈ আৰম্ভ কৰা তেনেহ'লে আগলৈ গৈ ই তোমাক বহুত ক্ষেত্ৰত সহায় কৰিবগৈ। গতিকে এটা প্ৰধান কাৰণ যাৰ কাৰণে আমি সেল্ফ ষ্টাডি কৰাটো প্ৰয়োজন। দ্বিতীয় দৰকাৰী কথাটো হ'ল যে তোমাক যিমানেই তোমাৰ টিচাৰজনে শিকাই নিদিয়ক লাগে, কিন্তু পৰীক্ষা হলত গৈ তুমিয়ে লিখিব লাগিব। গতিকে যদি সেল্ফ ষ্টাডি নাথাকে, তোমাৰ ভাল ধৰণৰ প্ৰেক্টিছ নাথাকে, তুমি পৰীক্ষাত লিখিবগৈ নোৱাৰিবা। তাৰ কাৰণে তোমাৰ সেল্ফ ষ্টাডিৰ প্ৰয়োজন। তৃতীয় আৰু আটাইতকৈ দৰকাৰী কথাটো হ'ল যে তুমি যেতিয়া একান্ত মানে কিবা এটা কাম নিজে নিজে কৰিবলৈ ল'বা, সেই বিষয়টোৰ ওপৰত তুমি যুঁজি থাকিবা, লাগি থাকিবা, তাৰ দ্বাৰা কি হ'ব, তোমাৰ ধৈৰ্য বাঢ়িব। তোমাৰ কিবা এটা কথা বিচাৰ বিশ্লেষণ কৰি তাক জনাৰ হেঁপাহ থাকিব, তেতিয়া তুমি নিশ্চয় যিকোনো কামতে সফল হ'ব পাৰিবা। অৰ্থাৎ তোমাৰ সফলতাৰ প্ৰথম খোজ হ'ব য'ত তুমি সেল্ফ ষ্টাডিৰ জৰিয়তে এই গুণটো আহৰণ কৰিব পাৰিবা। অৰ্থাৎ জীৱনত সফল হোৱাৰ আটাইতকৈ ডাঙৰ কথাটোৱেই হৈছে কোনো কাম এটাত একান্তভাৱে ফেইল হ'লেও তাত ওপৰত বাৰে বাৰে তাক কৰি থাকিব পৰা ক্ষমতাটো, আৰু সেল্ফ ষ্টাডিৰ জৰিয়তে এইটো তোমাৰ ইম্প্ৰুভ হ'ব। গতিকে এনেকুৱা আৰু বহুতো কাৰণ আছে যাৰ কাৰণে সেল্ফ ষ্টাডিৰ প্ৰয়োজন। মুঠৰ ওপৰত সেল্ফ ষ্টাডিৰ জৰিয়তে তুমি নিজা বিচাৰ বুদ্ধি প্ৰয়োগ কৰিবলৈ তুমি শিক্ষা পাবা, আৰু দ্বিতীয়তে বাৰে বাৰে চেষ্টা কৰাৰ মানসিক শক্তি তুমি আহৰণ কৰিব পাৰিবা। এতিয়া ৩ নম্বৰ পইণ্টটো হ'ল যে তুমি সেল্ফ ষ্টাডি কেনেকৈ কৰিবা। সাধাৰণতে বহুত সময় দেখা যায় যে ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰত সেল্ফ ষ্টাডি বুলি ক'লেই তেওঁলোকে ভয় খাই যায়, আৰু সাধাৰণতে বহুত সংখ্যক ল'ৰা ছোৱালীৰ সেল্ফ ষ্টাডিৰ নামত তেওঁলোকৰ টোপনি ধৰে, ডিষ্ট্ৰেকশ্যন আৰম্ভ হয়। কাৰণ যিবিলাক কথা এজন টিচাৰ মুখৰ আগত বহি থাকিলে উজু হয়, সেই কামবিলাক যেতিয়া নিজে নিজে কৰিবলৈ লোৱা হয় তেতিয়া নিশ্চয় মানসিক শক্তিৰ প্ৰয়োজন হয়। গতিকে বহুত সময়ত বহুত ষ্টুডেণ্টে এই সেল্ফ ষ্টাডি কৰিব নোৱাৰে। তাৰ কাৰণে মই তোমাক কিছুমান টেকনিক শিকাই দিম, কিছুমান কথা তুমি জানিব লাগিব যাৰ জৰিয়তে তোমাৰ সেল্ফ ষ্টাডি তোমাৰ কাৰণে উজু হ'ব। প্ৰথম কথাটো হ'ল এটা গ'ল ফিক্স কৰা। অৰ্থাৎ আমি যেতিয়া কিবা এটা কাম কৰোঁ আৰু সেই কামটো কৰি আমাৰ কেতিয়া ভাল লাগে, যেতিয়া সেই কামটো আমি কিবা এটা পাম বুলি আশা কৰোঁ, সেই কামটো যেতিয়া
ইণ্টাৰেষ্টিং হয় তেতিয়া আমি কামটো কৰি ভাল পাওঁ গতিকে পঢ়া কথাটো এনেই জটিল সকলোৱে ভাবিলে পঢ়া কথাটো বৰ টান কথা গতিকে এটো ভাবিয়ে বহুতে নপঢ়ে গতিকে তোমাৰ এটা ডেফিনিট গোল থাকিব লাগিব এটা ফিক্স টাৰ্গেট থাকিব লাগিব আৰু এই টাৰ্গেট এই গোল তুমি নিজেই সেট কৰিব লাগিব গতিকে সেল্ফ ষ্টাডিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় উপাদানটোই হৈছে তোমাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা এটা তুমি লক্ষ্যটো নিৰ্ধাৰণ যেতিয়া কৰি ললা সেকেন্ড তোমাৰ দৰকাৰী কথাটো হ'ব যে তুমি এখন টাইম টেবুল বনাব লাগিব টাইম টেবুল তোমাৰ ফিক্স হ'ব লাগিব যে কোনটো সময়ত তুমি কোনটো সাবজেক্ট পঢ়িবা কিমান সময় পঢ়িবা এইখিনি তুমি নিজে ভাল ধৰণে ভাবি চিন্তি তুমি নিৰ্ধাৰণ কৰিব লাগিব তৃতীয় কথাটো হ'ল যেতিয়া তুমি সেল্ফ ষ্টাডি কৰিবা তেতিয়া তোমাৰ ওচৰত ডিস্ট্ৰেকশন হ'ব পৰা বিধৰ বস্তুবিলাকৰ পৰা তুমি আঁতৰত থাকিব লাগিব যেনে মোবাইল ফোনটো যদি তুমি ভাবা যে মই এইটো কথা বুজি পোৱা নাই তাৰ কাৰণে ফোনৰ জৰিয়তে ফোনত মই এই টপিকটোৰ ওপৰত বহুত টিচাৰ পাম গতিকে মই ফোনতেই কথাখিনি শিকি লওঁ কিন্তু এই কামটো তুমি ভুলতো নকৰিবা যদি তুমি কিবা এটা বুজি পোৱা নাই তেনেহলে তুমি তোমাৰ নিজৰ টিচাৰজনক লগ কৰা তেওঁৰ পৰা সোধা বুজি লোৱা কাৰণ তুমি মোবাইলত বহুত সংখ্যক টিচাৰ লগ পাবা বহুত সংখ্যক টিচাৰ পাবা গতিকে এজনৰ কথা শুনাৰ পাছত তুমি আকৌ আন এজন পাবা আকৌ এজন পাবা গতিকে কেইবাজনকো সোধাৰ পাছত তোমাৰ কনফিউজন আৰম্ভ হ'ব গতিকে তুমি কেতিয়াও মোবাইলৰ আশ্ৰয় নলবা মোবাইলৰ জৰিয়তে কিবা এটা কথা তুমি শিকিবলৈ বা বুজিবলৈ তুমি যত্ন নকৰিবা তাৰ বদলি তোমাৰ যিজন টিচাৰে স্কুলত বা কলেজত শিকাই আছে তেওঁৰ সহায় লোৱা যাতে তোমাৰ টাইমটোও বাচে আৰু তুমি একেবাৰতে কথাখিনি বুজি পাবলৈ সক্ষম হোৱা বুজি পাইছানে কথাবিলাক কেনেকৈ আগবাঢ়িবা তুমি তাৰ পাছৰ পইণ্টটো হৈছে ব্ৰেক লোৱা মানে তুমি পঢ়ি থাকোঁতে সাধাৰণতে আমাৰ মনোযোগৰ সময়টো ব্যক্তিভেদে বেলেগ বেলেগ হয় গতিকে তুমি কিমান সময় মনোযোগেৰে পঢ়িব পাৰিছা সেইটো ধ্যান কৰিবা আৰু যেতিয়া দেখিবা যে তোমাৰ মনোযোগ অকমান ভাঙিছে বা ইফালে মনটো গৈছে তেতিয়া তুমি অকমান ব্ৰেক ল'বা আৰু ব্ৰেকৰ পাছত যেতিয়া তুমি পঢ়িবলৈ বহিবা তেতিয়া নিশ্চয় তুমি আকৌ কনসেন্ট্ৰেট কৰিব পাৰিবা তাৰ পাছৰ পইণ্টটো হৈছে যে সাবজেক্ট চুজ কৰা তুমি কোনটো সাবজেক্ট আগে পঢ়িবা কোনটো পাছত পঢ়িবা সেইটো তুমি নিজেই নিৰ্ধাৰণ কৰিবা সাধাৰণতে ভবা হয় যে যিবিলাক সাবজেক্ট অলপ জটিল হয় সেই সাবজেক্টটো আগে পঢ়িব লাগে কিন্তু বৰ্তমান তুমি সেল্ফ ষ্টাডিৰ কাৰণে সাজু হৈছাহে গতিকে এই ক্ষেত্ৰত প্ৰথমেই যদি তুমি টান সাবজেক্টটো পঢ়িবলৈ লোৱা তেতিয়া নিশ্চয় তোমাৰ কাৰণে আৰু জটিল হ'ব গতিকে তুমি যেনে ধৰণে ভাল পোৱা প্ৰথমতে তুমি তেনে ধৰণে আগবাঢ়া গতিকে সেল্ফ ষ্টাডিৰ সময়ত তুমি এই বিশেষ কথাকেইটা ধ্যানত ৰাখিবা আৰু তাৰ জৰিয়তে তুমি সেল্ফ ষ্টাডিত সফল হ'বা কিন্তু এটা কথা মন কৰিবা যে তুমি যেতিয়া নিজে নিজে পঢ়িবলৈ ল'বা তোমাৰ কেতিয়াবা ভুল হ'ব পাৰে তাৰ কাৰণে তুমি হতাশ নহ'বা তুমি বাৰে বাৰে যত্ন কৰিবা বাৰে বাৰে তুমি লাগি থাকিবা আৰু যেতিয়া নোৱাৰা তেতিয়া তোমাৰ টিচাৰজনৰ তুমি সহায় ল'বা কিন্তু তুমি বাৰে বাৰে যত্ন কৰিবলৈ এৰি নিদিবা আৰু যিসকল ছাত্ৰই সৰু অৱস্থাৰ পৰা এই গুণটো আয়ত্ব কৰে ভৱিষ্যত জীৱনত গৈ কেতিয়াও বিফল নহয় গতিকে তোমাৰ ভৱিষ্যত তোমাৰ হাতৰ মুঠিত গতিকে তোমাৰ ভৱিষ্যত যদি তুমি সুন্দৰ কৰি গঢ়ি তুলিব খোজা তেনেহলে আজিৰ পৰাই তুমি আৰম্ভ কৰা তুমি 3 ক্লাছৰ হয় 4 ক্লাছৰ হয় বা তুমি কলেজৰ ষ্টুডেণ্ট হয় এই পৰ্যায়টোৰ পৰা তুমি যদি সেল্ফ ষ্টাডি কৰিবলৈ আৰম্ভ কৰা তেনেহলে আগলৈ গৈ তুমি নিজকে এজন ব্যক্তিত্বপূৰ্ণ ব্যক্তি হিচাপে গঢ়ি